নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বহুদিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ আহি গ'লোঁ আৰু আপোনালোক সকলোৱে মৰম দিব আৰু আপোনালোকে মই চাগে ক'লে গৈ আছোঁ আপোনালোকে থাম্বনেইল দেখি চাগে গম পাইছেই বাৰু আমি ক'লে আহিছোঁ এতিয়া নকওঁ ভিডিঅ'টো চায়ে থাকক আপোনালোকে গম পাই যাব বাকী দেখিছেনে ৰাস্তাটো কিমান ধুনীয়া লাগিছে একদম কুঁৱলীৰ মাজেৰে আগবাঢ়িছোঁ ইমান ধুনীয়া এটা পৰিৱেশ নহয় একদম মনটো ৰাতিপুৱাই ভাল লাগি গৈছে আৰু আমি আহি পাই গ'লোহি আৰু এতিয়া আপোনালোকে ইতিমধ্যে গম পালেই আমি আহিছোঁ অগ্নিনাভ বাবা মন্দিৰলৈ আৰু সঁচাকৈ আমি নিজকে বহুত ভাগ্যৱান বুলি কৈছোঁ কাৰণ বহুত দিনৰ পৰা ভাবি আছিলোঁ আচলতে বিভিন্ন কাৰণত আহিব পৰা নাছিলোঁ আৰু বাবাই আচলতে মাতিব লাগিব তেওঁ মাতিলেহে হয়তো আহিব পৰা হয় তেওঁ নমতালৈকে আহিব নোৱাৰে যিকোনো বাধা বিঘিনিতহে আহে আৰু এতিয়া আমাক বাবাই মতাৰ বাবে আমি আহিব পাৰিলোঁ সঁচাকৈ বিৰাটেই ভাল লাগিলে তেওঁক দৰ্শন কৰিব পাৰিলোঁ তেওঁৰ ওচৰত সেৱা কৰিলোঁ আপোনালোকো যদি আহে আহিব পাৰিব একদম বেছি দূৰ নহয় ওচৰতে মেইন হাইৱেৰ পৰা বেছি দূৰ আহিব নালাগে আহি আপোনালোকে 8টা বজাত গেট খোলে আমি 8টা বজাত সোমাই গৈছোঁহি 8টা বজাত তাৰ আগত আহিলেও একো নাই 8টা বজাত খালি পোৱাকৈ আহিলে একদম ধুনীয়াকৈ দৰ্শন কৰিব পাৰিব সোনকালেই হৈ যাব আৰু আহিলে আপোনালোকে মিঠাতেল আৰু পানী বটল লৈ আহিব বাবাক মিঠাতেল আৰু পানী বটল দিব পাৰে এনেকৈ মিঠাতেল মেইন চাকি গছত ঢালিব পাৰিব আৰু আপোনালোকে পানী ঢালিব পাৰিব পানী লৈ যাবও পাৰিব ঘৰলৈ তেলো লৈ যাব পাৰিব বাবা ভাগৰ এয়া বাবা দেখিছেনে সকলোৱে তাৰ পৰাই সেৱা কৰিব আৰু কমেণ্টত জয় অগ্নিনাভ বাবা বুলি লিখিব যিসকলে বাবাক বাবাৰ ভক্ত আচলতে মহাদেৱৰ ভক্ত সকলোৱে কমেণ্টত জয় অগ্নিনাভ বাবা লিখিব বাকী দেখিছেনে ৰাইজৰ ভিৰ একদম ইমান ছিষ্টেমেটিক নহয় বিৰাটেই ভাল লাগিলে জেগাখিনি সৰু যদিও ইমান ছিষ্টেমেটিক তেওঁলোকে ইমান প্ৰতিটো বস্তু একদম ছিষ্টেমেটিকভাৱে কৰিছে বিৰাটেই ভাল লাগিলে আৰু বাইদেউকো লগ পালোঁ কিন্তু আপোনালোকক দেখুৱাবলৈহে নহ'লে সময়ৰ অভাৱত আৰু যিহেতু বহুত ভিৰ আছিলে সেই দেখাবলৈ নহ'লে আৰু বাকী ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই ওম কাল হৰ দুখ হৰ দৰিদ্ৰ হৰ কষ্ট হৰ ৰোগ হৰ 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 মহাদেৱ নমো পাৰ্বতী পতে হৰ হৰ মহাদেৱ